হেল্ল' এভৰিৱান, আকৌ আপোনালোকৰ ওচৰত আহিছোঁ। আজি আপোনালোকক মই প্ৰিপজিশ্যনৰ বিষয়ে ক'ম। কেইটামান খুব কনফিউজিং প্ৰিপজিশ্যন আছে। প্ৰিপজিশ্যন টপিকটোৱে ইংৰাজী গ্ৰামাৰৰ বহুত কনফিউজিং এটা টপিক। এতিয়া প্ৰিপজিশ্যন মানে কি যদি আপোনালোকক সুধোঁ, তেনেহ'লে প্ৰিপজিশ্যন বুলি ক'লে সুধিলে আপোনালোকে এইটো ক'ব লাগিব যে এ প্ৰিপজিশ্যন ইজ এ ৱৰ্ড অৰ ফ্ৰেজ that is used before a noun or pronoun to show direction, time, etc. Preposition শব্দটো কওঁতে প্ৰিপজিশ্যন গম পাব লাগিব যে ইয়াৰ পজিশ্যনটো সদায় আগত হয় নাউন অৰ প্ৰণাউনৰ আগত। আৰু প্ৰিপজিশ্যনে আমাক ইট শ্ব'জ ডাইৰেকশ্যন, প্লেচ অৰ টাইম, সেইবিলাক ৱৰ্ড বা ফ্ৰেজকে আমি প্ৰিপজিশ্যন বুলি ক'ম। এতিয়া মই যি দুটা কনফিউজিং প্ৰিপজিশ্যনৰ কথা ক'বলৈ গৈ আছোঁ, সেইটো হৈছে ইন আৰু অন। আমি কেতিয়া ইন ইউজ কৰিম আৰু ক'ত অন ইউজ কৰিম। ইন আৰু অন সাধাৰণতে ইউজ কৰা হয় টু শ্ব' লোকেশ্যন, প্লেচ, এটচেট্ৰা। এতিয়া মই এটা চেণ্টেঞ্চ ক'ম, The keys are on the table, but my helmet is in the drawer. যেতিয়া আমি ইন ইউজ কৰোঁ, ইন দ্য বক্স, ইন এ ড্ৰৱাৰ, ইন এ ৰুম, হি ইজ ইন হিজ ৰুম, তেওঁ তাৰ ৰুমত সোমাই আছে। এনক্ল'জড এৰিয়া এটাৰ ভিতৰত আৱৰি থাকিব যেতিয়া, দ্য বুক ইজ ইন দ্য আলমিৰাৰ ভিতৰত কিতাপখন সোমাই আছে, তেতিয়া আমি ইন ইউজ কৰিম। অন দ্য আদাৰ হেণ্ড অনটো ইউজ কৰিম যেতিয়া ওপৰত থাকিব, ছাৰফেচ এৰিয়া, কিবা এটা বস্তুৰ ওপৰত থাকিব, টেবুলখনৰ ওপৰত, অন দ্য টেবুল, দ্য বুক ইজ অন দ্য টেবুল, দ্য কাপ ইজ অন দ্য টেবুল। তাৰপিছত অন দ্য ষ্ট্ৰীট, হি ইজ ৱাকিং অন দ্য ষ্ট্ৰীট, ষ্ট্ৰীটত সি খোজকাঢ়ি আছে ওপৰত, তেতিয়া আমি সেইটো অন ব্যৱহাৰ কৰিম। ইন আৰু অন এই দুটা প্ৰিপজিশ্যন আমি টাইমৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰোঁ। ইন যেতিয়া আমি ইউজ কৰিম, তেতিয়া আমি লংগাৰ পিৰিয়ডৰ ক্ষেত্ৰত আমি ইন ইউজ কৰিম, আৰু যেতিয়া টাইমটো স্পেচিফিক হয়, ডে থাকে, অন মনডে, অন ছানডে অৰ অন 15 আগষ্ট, এইবিলাক ক্ষেত্ৰত আমি অন ইউজ কৰিম। মই এক্সাম্পল দিম, আই এম ৰিডিং আ নিউজ পেপাৰ ইন দ্য মৰ্ণিং, মই ৰাতিপুৱা এখন কিতাপ পঢ়ি আছোঁ, নিউজ পেপাৰ পঢ়ি আছোঁ। অন্যহাতে অন যদি কওঁ, আৱাৰ স্কুল উইল অ'পেন অন মনডে, আমাৰ স্কুল সোমবাৰে খুলিব। অৰ দ্য ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া ইজ চেলিব্ৰেটেড অন 15th আগষ্ট, স্পেচিফিক ডে, চ' আমি ইয়াত অন ইউজ কৰিছোঁ। ইন আৰু অন আমি ভেহিকুলৰ আগতো ইউজ কৰোঁ। ইন বুজাবলৈ সাধাৰণতে সৰু সৰু যিবিলাক ভেহিকুল য'ত আমি চলা ফুৰা কৰিব নোৱাৰোঁ, সেইবিলাকত আমি ইন ইউজ কৰোঁ। ইন এ কাৰ, ইন এ টেক্সি, উদাহৰণস্বৰূপে আই উইল গ' টু গোলাঘাট ইন এ কাৰ, য'ত আমি কাৰত যাওঁ, কাৰত আমি যিহেতু আমি খোজকাঢ়ি থাকিব নোৱাৰোঁ ভিতৰত, সেইকাৰণে আমি ইন ইউজ কৰিব পাৰোঁ। অন্যহাতে য'ত আমি ভিতৰত বাছৰ ছাৰফেচৰ ওপৰত আমি খোজকাঢ়ি থাকিব পাৰোঁ, সেইকাৰণে অন দ্য বাছ, অন দ্য ট্ৰেইন, সেইবিলাক ক্ষেত্ৰত অন ইউজ কৰিব পাৰোঁ। ফৰ এক্সাম্পল, আই অলৱেজ গ' টু স্কুল অন এ বাছ, মই সদায় এখন বাছত স্কুললৈ যাওঁ। এতিয়া আমি বাছ যিহেতু ইউজ কৰিছোঁ, সেইকাৰণে বাছৰ আগত আমি অন প্ৰিপজিশ্যন বহাইছোঁ।